এই জিজ্ঞাৰ কথা নহয়, আমাৰ ইয়াতে সন্মানৰ কথা আহে। তোৰ মায়েৰৰ কথানো কি ক'ম, বেলেগৰ লগত সম্বন্ধ বনাওঁতে বনাওঁতে চাগে পানীটো কম কৰি পৰিলে। সন্মান, সি মাকক সন্মান কৰাৰ কথা কৈছে। বেলেগৰ মাকৰ কথা সি এনেকৈ ক'ব পাৰিছে আৰু বোকাচোদা সন্মানৰ কথা কৈছে। মেখেলাখন একেবাৰে মিনি স্কাৰ্ট বনাই লৈছে আৰু অলপ ওপৰলৈ দাঙি লোৱা হ'লে বিচখন দেখা পালো হয়। নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? পুনৰ স্বাগতম জনাইছো মই আজি নতুন এটা ভিডিঅ' আৰু তোমালোকে চাইছা গ্লামাৰ ষ্টাৰ মইনা। তো আজি আমি কথা পাতিম ইনষ্টাগ্ৰামৰ এজনী কুইনৰ বিষয়ে। না কুইন বুলি ক'লে বেছি ওপৰত বুজা হ'বগৈ। তাইতো এগৰাকী অসমীয়া সাধাৰণ বোৱাৰী হয়, কিন্তু তাইৰ কৰ্মবিলাক ৰাখি চাবনতকৈ কম নহয়। তো ব'লাচোন ভিডিঅ'টো মাজলৈ সোমাই যাওঁ। নিজৰ ভিডিঅ'টো নিজে বনাইতো ভাইৰেল কৰিব নোৱাৰে, আনৰ ভিডিঅ'বিলাকক একদম কি লগাই যে ভাইৰেল কৰিব কিছে মানুহ। আমি পেণ্টি পেৰা পিন্ধা নাই নহয়। তুমি কৰ্ম কৰিছা চাগে ভাইৰেল হয়, সেইটো কাৰণে তুমি ভাইৰেল হৈছা। আৰে ভালহে কথা, কৰি ভাইৰেল হৈছা। তো ব'লাচোন কি ভিডিঅ' বনাইছে চাওঁ। শুনা বাইদেউ, তুমি এয়া যিটো ঘটীয়া বেহুদা ভিডিঅ' কৰিলা ন, পেণ্টি ভিডিঅ' বনোৱা হ'লেও মানুহে তোমাক বেয়া নাপালে হয়। তুমি সেই চাদৰ মেখেলাৰ পোচাক জোকেলা বদনামহে কৰিলা। মেখেলাখন একেবাৰে মিনি স্কাৰ্ট বনাই লৈছে আৰু অলপ ওপৰলৈ দাঙি লোৱা হ'লে বিচখন দেখা পালো হয়। এটা ভিডিঅ' বনাবলৈ কিমান কষ্ট লাগে, সেই কষ্ট কৰাজনেহে বুজি পাব। কষ্ট হৈছে 15 ছেকেণ্ডৰ ভিডিঅ'টো বনাওঁতে বাইদেউনো কি কষ্ট হৈছে, ব'লাচোন চাওঁ। ইয়াতে কষ্ট হোৱা কি কাৰণ থাকিলেও, গানটো লগাইছা, কেমেৰাটো অন কৰি তুমি বুকুৰখন আৰু কটিখনে জোকাৰিছা। কষ্ট হ'ব পাৰে বাৰু, বুকুৰ জোকাৰ কিন্তু ডাঙৰকৈ পৰিছে যে। গৰম দিনৰ কথা যে, বাইদেউ কবি দুটা লগতে লাগি খুন্দা খাই গেলি যাব পাৰে। তো এতিয়া কথা পাতিম আমি হাফ পেণ্ডেল পিং এডিক্টেডৰ বিষয়ে। গোটেই শৰীৰটোত ইমান হাৰ্ডি নাই চাগে, যিমান তাৰ শৰীৰটোত চিয়াহী দাগ আছে। ইয়াৰ গাত থকা চিয়াহীখিনিৰ মই চিক্ৰেট কথা এটা কৈছোঁ তোমালোকক। ই পঢ়াত বৰ ভাল নাছিল, এক্সামত এনচাৰবিলাক লিখিব নোৱাৰে, যাৰ ফলত সি এক্সামত ফেইল হয়। সি ভাবিলে যে কি এক্সামত মই এনচাৰবিলাক লিখিব নোৱাৰিলোঁ আৰু চিয়াহীবিলাক মই তাত লগাব নোৱাৰিলোঁ, কিয়? সেইটো মইতো মোৰ নিজকে লগাব পাৰিম। সেইটো খঙতে সি বেচেৰা গোটেই চিয়াহীবিলাক নিজৰ গাটোতে আঁকি ল'লে। নহয়, 9 মাহ পেটত ৰখাৰ পিছত মাৰ কাষত মই এতিয়া ঘৰত গালিটো কেনেকৈ দিওঁ, কথাটো সেইটো। তাতে জিজ্ঞাৰ কথা নহয়, আমাৰ ইয়াতে সন্মানৰ কথা আহে। তোৰ মায়েৰৰ কথানো কি ক'ম, বেলেগৰ লগত সম্বন্ধ বনাওঁতে বনাওঁতে চাগে পানীটো কম কৰি পৰিলে, হয় নাই? সন্মান, সি মাকক সন্মান কৰাৰ কথা কৈছে। বেলেগৰ মাকৰ কথা সি এনেকৈ ক'ব পাৰিছে আৰু বোকাচোদা সন্মানৰ কথা কৈছে। তাৰ মাকে বেলেগৰ লগত সম্বন্ধ ৰাখিছিলে বাৰু, আৰু তাৰ পানী কম পৰিলত সি এনেকুৱা হ'ল বাৰু, একো নাই মানি লৈছোঁ। কিন্তু তোৰ মাৰ কেইটাৰ লগত সম্বন্ধ ৰাখিছে আৰু তোৰ কি পানী বেছিকৈ পৰিল নেকি, যাৰ ফলত তই এনেকুৱা সেই পৰ্ণষ্টাৰ দৰে হ'লি? পৰ্ণষ্টাৰ কেইটাৰ শৰীৰত ইমান টেটু নাই চাগে, তোৰ শৰীৰত যিমান টেটু আছে। আৰে ভাই, পাগলামি এটা সীমা থাকে। আৰে ময়ো পাহৰি যাওঁ, এইটো হাফ মেণ্ডেল নহয়, মই পাহৰিয়ে যাওঁ। আৰে ভাই, প্ৰত্যেক ফেমিলি মানুহৰ থিংকিংবিলাক বেলেগ বেলেগ, অকল তোৰ ঘৰৰ নিচিনা থিংকিং চবৰে নহয়। এইটো হয়, তোৰ মা ভণ্টিয়ে পইচাৰ কাৰণে বেলেগৰ ৰুমত গৈ পেলাই ৰাতি কটাই, কিন্তু চবেই তেনেকৈ নহয় ন। তই নিজৰ ঘৰৰ মা ভণ্টিয়ে তেনেকৈ কৰিলে বুলি চবকে কিয় তেনেকৈ ভাব? মই তোৰ মা ভণ্টিৰ বিষয়ে একো নক'লোঁ, কিন্তু তই কৈছ যদি আমি কিয় ক'ব নোৱাৰিম? বেয়া পাব নালাগে তাৰ মাক বাপেক।